Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো নাৰিকল তেল আমাৰ প্ৰত্যেকৰে ঘৰত উপলব্ধ সেই নাৰিকল তেল আপোনালোকে বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰি আপোনাৰ ছালখনৰ উজ্জ্বলতা দুগুণ বৃদ্ধি কৰিব পাৰে আজিৰ ভিডিওটো আপোনালোকৰ বাবে লৈ আহিছো এচামুচ নাৰিকল তেল আপোনালোকে এইকেইটা বস্তুৰ লগত মিহলাই আপোনাৰ ছালত লগাই চাব ঠাণ্ডা দিনত আপোনাৰ ছালৰ যিবোৰ সমস্যা হৈছে এই সমস্যাসমূহ আপোনালোকে খুব সহজতে নাইকিয়া কৰিব পাৰিব আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো ভিটামিন সি যুক্ত এটা ৰেমেডি আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰিব ঘৰতে খুব সহজতে তৈয়াৰ কৰিব পাৰিব বজাৰত আপোনালোকে ভিটামিন সি যুক্ত বহুতো সেৰাম পাব ক্ৰীম পাব ফেস ওয়াশ পাব যিবোৰৰ মূল্যও যথেষ্ট আপোনালোকে কম খৰচত একেবাৰে সহজ পদ্ধতিত ভিটামিন সি আপোনাৰ ছালত ব্যৱহাৰ কৰিব পাৰে কেনেকৈ ব্যৱহাৰ কৰিব আজিৰ ভিডিওটোত মই আপোনালোকক জনাম নিউৰিবা লাইফষ্টাইল চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকক জনাব বিচাৰিছো ঘৰুৱা সামগ্ৰী কিদৰে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ ভিডিও মই এই চেনেলটো শেয়াৰ কৰো যাৰ পৰা মোৰ ভিউৱাৰসকলে যথেষ্ট উপকৃত হৈছে যদি আপুনিও হ'ব বিচাৰিছে আমাৰ পৰিয়ালৰ সদস্য চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো যেতিয়া মোৰ ছালখন কোলা পৰি যায় মই এই ৰেমেডিটো এবাৰ হলেও মই স্কিনত লগাও আৰু কেতিয়াবা দেখা যায় যে ছালখন যথেষ্ট কোলা পৰি যায় ছালখন খহটা অনুভৱ কৰো তেতিয়া মই ৰেমেডিটো এবাৰ হলেও ব্যৱহাৰ কৰো যেতিয়া আপোনাৰ ডেড স্কিনৰ লেয়াৰ আপোনাৰ স্কিনত যেতিয়া জমা হ'ব তেতিয়া আপোনালোকে দেখিবলৈ পাব আপোনাৰ স্কিনখন যথেষ্ট কোলা পৰি যায় ছালৰ যিটো নেচাৰেল গ্লো হয় সেই উজ্জ্বলতা আপুনি একেবাৰে নাপায় আৰু যেতিয়া আপুনি ছালৰ উজ্জ্বলতা ঘূৰাই আনিব বিচাৰে এই ৰেমেডিটো আপোনালোকে এবাৰ হলেও বনাই চাব ৰেমেডিটো মই শেয়াৰ কৰিমে প্ৰথমতে মই এতিয়া এপ্লাই কৰি লওঁ মোৰ স্কিনত ৰেমেডিটো আপোনালোকে স্কিনত এপ্লাই কৰাৰ আগতে মুখখন ভালদৰে ধুই ল'ব যাতে আপোনাৰ স্কিনত কোনো ধৰণৰ মেকআপ নাথাকে আৰু ইয়াৰ পাছতে মই এপ্লাই কৰিম স্কিনত আপোনালোকে ডিঙিটো এপ্লাই কৰিব মই এতিয়া আপোনালোকক ডিঙিত এপ্লাই কৰি দেখুৱা নাই এদৰে মই স্কিনত এপ্লাই কৰিলো আৰু এপ্লাই কৰাৰ পাছতে আমি 10 মিনিটৰ কাৰণে স্কিনত ৰাখি থব লাগিব আৰু যেতিয়া শুকাই যাব তাৰ পিছতে মুখখন ধুই দিম এতিয়া বলক দেৰি নকৰি চাই লও এই ৰেমেডিটো আমি কেনেকৈ তৈয়াৰ কৰিলো ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছো কমলাৰ বাকলি য'ত আছে যথেষ্ট মাত্ৰাত ভিটামিন সি এতিয়া আপোনালোকে কমলাটো পাবই আৰু কমলা খাই পেলাই আপোনালোকে বাকলিখিনি পেলাই নিদিব বাকলিখিনি শুকুৱাই ৰাখিব নহলে মিক্সিত ইয়াৰ এটা পেষ্ট বনাই ল'ব এতিয়া মই এই কমলাৰ বাকলিখিনি মিক্সিত লৈ লৈছো মিক্সিত পিছাৰ আগতে মই ইয়াত ব্যৱহাৰ কৰিম গোলাপ জল মই পানী ব্যৱহাৰ কৰা নাই আপোনালোকে পানী ব্যৱহাৰ নকৰিব গোলাপ জল ব্যৱহাৰ কৰিম গোলাপ জলও আমাৰ ছালৰ বাবে যথেষ্ট উপযোগী ঘৰতে কিদৰে গোলাপ জল তৈয়াৰ কৰিব পাৰি মই ইয়াৰ ওপৰতো আপোনালোকৰ লগত ভিডিও শেয়াৰ কৰিছিলো আগতে বহুত বেছি নহয় অকনমান মই গোলাপ জল ইয়াৰ লগত এড কৰিছো আৰু এতিয়া খুব ভালদৰে ইয়াৰ এটা পেষ্ট বনাই লওঁ বহুত বেছি মিহি নহলেও হ'ব ইয়া মোৰ বহুত বেছি মিহিও হোৱা নাই এতিয়া কি কৰিম ইয়াৰ যিখিনি ৰস কমলা আৰু গোলাপ জল আছে যিহেতু ইয়াৰ ৰসখিনি উলিয়াই লওঁ এদৰে আপোনালোকে ইয়াৰ ৰসখিনি উলিয়াই ল'ব ইয়াৰ পিছতে মই ইয়াত ব্যৱহাৰ কৰিছো কি জানেনে পিঠাগুৰি আমাৰ ছালৰ বাবে যথেষ্ট উপযোগী পিঠাগুৰিয়ে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে পিঠাগুৰি মই 2 চামুচ ব্যৱহাৰ কৰিছো আপোনাৰ ছালখন টাইট কৰে ইয়াৰ কাৰণে আপোনালোকে পিঠাগুৰি ব্যৱহাৰ কৰিব পাৰে দুইটা বস্তু খুব ভালদৰে মিক্স কৰি লওঁ ইয়াৰ পিছতে মই ব্যৱহাৰ কৰিছো নাৰিকল তেল মই 1 চামুচ ব্যৱহাৰ কৰিছো 1 চামুচ নাৰিকল তেল লৈ খুব ভালদৰে গুটেইটা বস্তু পুনৰবাৰ মিহলাই লওঁ ইয়া দেখিলানে একেবাৰে সহজতে আমাৰ ৰেমেডিটো তৈয়াৰ হৈ গ'ল যেতিয়া আপোনাৰ ঠাণ্ডা দিন কেইটাত আপোনাৰ ছালখনৰ উজ্জ্বলতা নাইকিয়া হৈ যাব আপোনালোকে এই ৰেমেডিটো ঘৰতে খুব সহজতে আপোনালোকে তৈয়াৰ কৰিব আৰু আপোনাৰ স্কিনত ব্যৱহাৰ কৰিব ফ্ৰেন্ডছ কেনেকৈ লাগিলে আজি এই ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰি শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ